तो है गाइस वेलकम बैक टू माय यूट्यूब चैनल। आज আমি যাম কমাৰ বেছি আৰু আমি যাম কালাঘাটখোলা তাতে আজি পূজা চাম আৰু জানে আজি আৰংগমত আজি ৰাকেশ ৰিয়ান আছে। আজি ভ্লগটো অলপ ধামাকাদাৰ হ'ব গাইস, চাই থাকিব স্কিপ নকৰিব, আজি ডেঞ্জাৰ হ'ব গাইস। আৰু এটা কথা কওঁ, আপোনালোকে জানে কমাৰ বেছিত বেতালদা আৰু নিকুদাই দোকান দিছে আৰু কমাৰ বেছিত যাই পেলাই যদি মানুহ বেছি ভিৰ নাই গাইস আপোনালোকক নিশ্চয় দেখুৱাম আজি বেতালদাৰ দোকান, চাই থাকক। তো গাইস ফাইনেলি আমি আহি পেলাই কমাৰ বেছিত দুর্গা পূজা। এতিয়া আমি চাওঁ অলপ পূজা চাই হ'লে আপোনালোকক দেখুৱাই আছোঁ বেতালদা আৰু নিকুদাৰ দোকান যাইছোঁ চাওক। তো গাইছ চাওক, এইখানে হৈছে কমাৰকুছিত দুৰ্গা পূজা আৰু চাওক এইবিলাক বাঁহত কি ধুনীয়াকৈ গামোচাবিলাক বান্ধি দিছে চাওক। আৰু ভিতৰলৈ যাই আছোঁ, চাই থাকক। এতিয়া আমি ভিতৰলৈ যাওঁ, চাওক গাইছ এইটো হৈছে মূৰ্তি। আৰু আজি কিবা ডেন্স আছে আমাৰ গাইজ, ডেন্স কৰিব আৰু যোগাৰবিলাক কৰি আছে। চব গাইজ ফাইনেলি আহি পালোঁ আমি বেতালদা আৰু নিকুদাৰ দোকান। এইখনে হৈছে বেতালদা আৰু নিকুদাৰ দোকান। এতিয়া আমি যাওঁ, কি বা খাওঁ দামটো সুধি লওঁ কিমান বা। বহুত মানুহ মানে যাব হেৰি নাই, মই জুম কৰি পেলাই এইখিনিতে দেখুৱাই আছোঁ আপোনালোকক, ভিতৰলৈ যাব পৰা নাই। এতিয়া হৈছে আমাৰ গাঁৱৰে, ইয়াতে আহি খাই আছে গাইছ, ইয়াতে জাগাই নাই খাবৰ কাৰণে। আৰু গাইছ চাওক, এতিয়া আমি কমাৰকুছিৰ পৰা ডাইৰেক্ট আমি আহিলোঁ কালাঘাটখোলাত পূজা চাব গাইছ। এতিয়া আমি কালাঘাটখোলা পালোঁ, চাওক ভিতৰলৈ যায় আৰু আপোনালোক কালাঘাটখোলাৰ পূজা এইবাৰ ভালকৈ দেখুৱাই আছোঁ চাওক। এইখন হৈছে কালাঘাটখোলাৰ পূজা গাইছ চাওক, মানুহ বহুত হৈছে গাইছ, বাপৰে মানুহ। উৎসবের রঙ্গনে আজ সবার মন্ত্র, উৎসবের রঙ্গনে আজ সবার মন্ত্র, উৎসবের শোভালোকে আজ আলোকিত মন, উৎসবের শোভালোকে আজ আলোকিত মন, উৎসবের রঙ্গনে আজ সবার মন্ত্র। তো গাইছ আমি এতিয়া কালাঘাটখোলা আৰু কমাৰকুছিত আহিলোঁ পূজা চাই। এতিয়া আমি আহিছোঁ আমি আৰংগমত। এই জানে ৰাকেশ ৰিয়ান আছে, ৰাকেশ ৰিয়ানক চাবৰ কাৰণে আহিলোঁ আৰু চাই থাকক, ৰাকেশ ৰিয়ানক দেখুৱাই আছোঁ আপোনালোকক। আজি কিবা বয়সের সীমানা ছাড়িয়ে আজি প্রতি গৃহ কোন পর স্বজন নব সাজে উঠে সাজিয়ে, ধর্ম বর্ণ কিবা বয়সে
दूसरे को हम सोने ना दे मैं तेरा हीरो 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 मैं तेरा हीरो তো গাইজ কালি মানে বহু ৰাতি হৈ গ'ল সেইকাৰণে ভিডিঅ' নবনালোঁ আৰু মোৰ মোবাইলত চাৰ্জ নাছিল সেইটোৰ কাৰণে ভিডিঅ' বনাব নোৱাৰিলোঁ আৰু যদি আপোনালোকে ভিডিঅ'কেইটা চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এনে কৰি দিব আৰু লগতে ছাবস্ক্ৰাইবটো কৰি দিব আজিলৈ বাই বাই জয়